মানুহে পঢ়ি শুনি অকল চাকৰি আশাত হাবাথুৰি খাই ফুৰাতকৈ নিজৰ খেতি পথাৰতে কৃষি বিভাগৰ সৈতে যোগসূত্ৰ স্থাপন কৰি কম খৰচতে খেতি কৰি অধিক ফচল উৎপাদন কৰি লাভৱান হ'ব পাৰি। এই কথাকে প্ৰমাণ কৰি দেখুৱালে লাহৰীঘাট সমষ্টিৰ ৰজাগাধোৱা গাঁৱৰ কৃষক নুৰ মহম্মদে। বৰ্তমান সময়ত খাৰিফ শস্যৰ বতৰ। যুৱকজনে অধিকাংশ ভূমিতেই মৰাপাট খেতি কৰিছে, কাৰণ লাহৰীঘাট অঞ্চলৰ সৰ্বাধিক উন্নত আৰু আটাইতকৈ ওখ মৰাপাট খেতি হয়। কৃষক নুৰ মহম্মদে জনোৱা মতে বিগত বৰ্ষৰ মৰাপাট খেতি কৰি প্ৰতি বিঘা ভূমিত ৫,০০০ টকা খৰচৰ বিপৰীতে ১৬ মোন মৰাপাট পাইছে। মৰাপাটৰ বৰ্তমান বজাৰৰ মূল্য প্ৰতি মোনত লকডাউন চলি থকাৰ অৱস্থাতো ৩২০০ৰ পৰা ৩৪০০ টকাৰ দামত বিক্ৰী কৰি যথেষ্ট লাভৱান হৈছে। ইয়াৰ উপৰিও মৰাপাটৰ খৰিৰো বজাৰত যথেষ্ট চাহিদা আছে। কৃষকজনে লগতে কৃষি বিভাগৰ কৃষি বিষয়াৰ লগত যোগাযোগ কৰি বহুতো চৰকাৰী সুবিধা লাভ কৰিছে। কৃষকজনে মৰাপাট খেতিৰ উপৰিও তেওঁ শাক পাচলি, ফল মূল আৰু উন্নত মানৰ কলপুলিও ৰোপণ কৰিছে। অসমীয়াত এষাৰ কথা আছে, লাগি থাকিলে মাগি নাখায় অথবা যত্ন কৰিলে ৰত্ন পায়। তাকেই প্ৰমাণ কৰিলে নুৰ মহম্মদে। মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই গোটেই খেতিয়ক বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ মিডিয়াৰ কৰ্মীসকলকো মই ধন্যবাদ জনাই মই ক'ব খুজিছোঁ যে মই এজন সফল খেতিয়ক আৰু মই এজন শিক্ষিত খেতিয়ক। মই নিজৰ যিখিনি মাটি আছে সেইখিনিত মই বৈজ্ঞানিক পদ্ধতিৰে মই খেতি কৰোঁ আৰু যোৱাবাৰো মই মৰাপাট খেতি কৰিছিলোঁ। এইবাৰো মই বৈজ্ঞানিক পদ্ধতিত ৫ বিঘা মাটি মৰাপাট খেতি কৰিছোঁ। এইবাৰো যথেষ্ট উৎপাদন দেখা গৈছে, ভালেই হৈছে। কিছু মৰাপাট মই কাটিছোঁ। যোৱাবাৰ এইটোত মোৰ যিটো খেতি আছিল ১ বিঘাত ১৭ মোন হৈছিল। এইবাৰো তেনেকুৱাই হ'ব আৰু যিখিনি কাটিছোঁ সেইখিনিত অলপ কম হ'ব, বিঘাত অনুমান ১২ মোন মান হ'ব। প্ৰথমতে ১ বিঘা মাটিত আপোনাৰ খেতি কৰিবলৈ হ'লে, মৰাপাট খেতি কৰিবলৈ হ'লে বৈজ্ঞানিক পদ্ধতিত আপোনাৰ প্ৰথমতে ভাল উন্নত মানৰ বীজ ল'ব লাগিব। যেনেকৈ উন্নত মানৰ বীজ আছে তৰুণ এটা নতুন প্ৰজাতিৰ বীজ, এইটো ভাল। লগতে আপোনাৰ মাটিত বৈজ্ঞানিক পদ্ধতিত ভালদৰে চাহ কৰি সাৰ চাৰ প্ৰয়োগ কৰি কৰিব লাগিব। আৰু প্ৰথমতে যেতিয়া ২০-২৫ দিন হয় তেতিয়া নিৰণি কৰি দিব লাগিব। তেনেকৈ গৈ লাষ্টলৈকে ১ বিঘা মাটিত ৫,০০০ মান টকা খৰচ হয়। পৰামৰ্শ পাওঁ আমাৰ BLOW যিজন আছে তৰুণ চন্দ্ৰ নাথ, তেওঁৰ পৰা মই যেতিয়াই যিটো দৰকাৰ হয় খেতিৰ পৰামৰ্শ মই তেওঁৰ পৰা লওঁ। আৰু তেওঁ ভাল যদি কিবা কঠীয়া বা কিবা আহে মোক খবৰ দিয়ে আৰু সেইখিনি মই আনি প্ৰথমতে মই খেতি কৰোঁ। আৰু তেনেকৈ উন্নত মিডিয়াৰ জৰিয়তে মই বাকী খেতিয়কসকলক মই এইটোৱেই পৰামৰ্শ দিম যে আমি বৰ্তমান যুগত, বিজ্ঞানৰ যুগত আমি সেই সাতাম পৰহীয়া পুৰণিকলীয়া খেতি নকৰি বৈজ্ঞানিক পদ্ধতিত বৰ্তমান যেনেকৈ আমি খেতি কৰিলে একেডৰা মাটিতে ৩বাৰ বছৰত খেতি কৰিব পাৰিম বা ভাল উৎপাদন দেখুৱাব পাৰিম, তেনেকৈ আমি খেতি কৰিলে লাভান্বিত হ'ব পাৰিম। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট, DB নিউজ।